যদি খৰি নাপাওঁ ন কেঁচাই কেঁচাই খাই কেঁচাই কেঁচাই হেল্ল' গাইজ চিট খালি আছে আমি যাম চিট খালি আছে এইফালে বহিব পাৰে হেল্ল' গাইজ আজি আমি গৈছোঁ পিকনিক কেনেকুৱা লাগিছে আকৌ মজা লাগিছে মজা একদম জুই মানে নক'ব আৰু এইফালে এজনে জেগা পোৱা নাই এইফালে পিছফালে হেল্ল' অৰুণ ছাৰ কেনেকুৱা লাগিছে কৈ দিয়ক এইফালে নমস্কাৰ বিৰাট ধুনীয়া লাগিছে ঠেলা এটা কিন মানুহ এনেই মাজত ভাঙিব এতিয়া নমস্কাৰ আমি গৈছোঁ আজি টমটমত পিকনিক খাবলৈ কল কোন জেগাত যাম আৰু যাব পাৰি কেনেকুৱা লাগিছে এইটো কওক খুব হাল্লা গুল্লাকে গৈ আছোঁ আজি ধুলাই নিদিলে হ'ল দেই আমি গৈ আছোঁ পুৰা মস্তিকে আৰু পাম আৰু বেছি টাইম নাই চাই থাকক গাইজ কি হ'বলৈ গৈ আছে হাঁহত টেটু চেপা নিদিওঁ চিধা ডিঙি কাটি দিম বলি দিয়া ওলমি গৈছে এইফালে এটা ওলমি গৈছে এইফালে আহি পাই গৈছে চিমেণ্ট নদী দলং নদী পিছফালে চাই দিয়া নামি দিয়ক একদম ইয়াৰ পৰা 30 পাৰ্চেণ্ট নামি দিয়া নকৰে চালা টাইপ বনাই দিলে কেনেকুৱা লাগিলে কওক বহুত কষ্ট কৰা অলপ পিছলৈ যাওঁ না অঁ এতিয়া কওক তাৰপৰা কওক পইচা মেনেজমেণ্ট কৰিব নোৱাৰিলে পইচা দিলে আপোনাৰ আহি কেনেকুৱা লাগিলে কওক টমটমত একো মানটা নিদিয়ে আইদা বন্ধুসকল নামি দিয়া চাৰ্জ কম আছে এগাত আছে যেনে তেনে আজি চিমেণ্ট নদী পানী শুকাবলৈ আহিছোঁ মাছ ধৰিবলৈ আহিছোঁ একদম ভিতৰে ক'লৈ গৈছে নাজানো খালি নদী পালেই হ'ল আৰু বাবা ঐ ইমান খলা হোৱা ৰাস্তা চিধা নামাইতো দেই একদম লাহেকৈ পাই গ'লো সৌখন দেখিছেনে এইখন কি দলং বুলি কয় নাজানো খালি আগতে ইমান ভাড়া পাইছিলে নে মই সদায় মাৰোঁ 3-4 হাজাৰ আচ্ছা 3-4 হাজাৰ ভাড়া মাৰে আপোনালোকে আচলতে হেৰি বুকিং কৰিব পাৰিব আপোনাৰ কি হয় চিমেণ্ট চাউল পৰা হেৰিয়লৈকে যায় ডিব্ৰুগড়লৈকে যায় ভয়ানক মানে একদম নক'ব আৰু নামি দিয়ক ভয়ানক অ' ইয়াত দেখিছে আমাৰ কলপাত চুৰ কৰিবলৈ গৈ আছে এই অৰুণ সোণোৱাল আমি কিন্তু চুৰ নহয় আমি ভিডিঅ' কৰি থৈ দিছোঁ ইজনী কলখাতি সঁচাকৈ দেই একদম সুন্দৰ একদম জংঘলৰ মাজত আছে নক'ব চিনিয়ে নাপাওঁ কেলৈ আহিছে কেনেকুৱা লাগিছে কৈ দিয়কচোন ক'বই পৰা নাই আপুনি কৈ দিয়ক ছাৰ আপুনি এবাৰ কৈ দিয়ক কেনেকুৱা লাগিছে একদম লাগিছে ন মজা কৈছে নহয় অতি সুন্দৰ লাগিছে লৈ পাছ এতিয়া মই লক্ষ্য কথা মোক এজনে হয় দেই এইখন দলংখন আমি তাত গৈছোঁ চাবলৈ মজা কৈছে ন আপোনালোকক জুম কৰি দেখাই দিছোঁ এই কলপাতবিলাক আঁতৰাই দিয়া এই তিনিটা গৈ আছে অলপ এতিয়া আমি এতিয়া গৈ আছোঁ আপোনালোকে অকণমান কৈ দিয়ক কেনেকুৱা লাগিছে তোমাক মুখত বৰ দিয়ে কি আপুনি কৈ দিয়ক দুটামান থাকা ট্ৰেভেলো নকৰি বোলে ইমানে লাজো আপুনি বহুত ক'লে কি কৰিছে আমি তাক কৈ তাত মাংস কাটি বনাই মেলি ভিতৰত মই দেখাই আছোঁ কেলে খাম কি কৰিম নকৰিম চব দেখাইছোঁ গাইছ আমি গৈ আছোঁ এই কাঠ চিটা লৈ ল'ব দেই মাংস কাটিবলৈ হেল্ল' শচীন মিষ্টাৰ হেল্ল' এতিয়া আমি আহি পাই গ'লোহি এইখিনি এইফালে ইয়াতে খোৱা হ'ব এইটো দেখোন
নদী দলং অ' মিষ্টাৰ হেল্ল' গাইজ মজা লাগিছে এইপিনে আমি এইটো অকণমান খোজকাঢ়ি যাম গাইজ এই অকণমান আগলৈ খাম বেছি দূৰ নহয় অকণমান আগলৈ খাম তাক মই ওপৰৰ পৰা ট্ৰেইনিং কৰিব মই নদীত যাব পাৰিম মোক দেখাই দিব নহয় মজা লাগে খানা পা দেখিলোঁ তেনেকুৱা গধূলি এই হ'ব এনেকৈ ভিডিঅ' নবনাই কওক এইডাল কম ভিডিঅ' বনাই কথা পাতি এক নকওঁ মই এতিয়া গৈ আছোঁ এইখিনি মোৰ লগত আছে কি আছিলে হাঁহ কুকুৰা এইফালে কেৰাহী এখন লৈ লৈ গৈ আছোঁ গৈ আছোঁ একদম পূৰা মানে ৰ'দটো পূৰা দিছে আজি ৰ'দটো খুব দিছে ৰ'ব মই আগত যাম এইফালে গৈ আছে এতিয়া লোকেশ্যনটো ক'ত হ'ব নাজানো আৰু এইফালে এইখন হৈছে ট্ৰেইনৰ দলং এইখন হৈছে চিমেণ্ট নদী পূৰা বালি অ' এয়া গৈ আছোঁ এখন পাহাৰ ইয়াত খুব সুন্দৰ লাগে পৰিৱেশটো খুব ভালেই নাই হাঁহটোকে মাৰিব পৰা নাই মই কি বুলি আকৌ অনুৰোধ কৰোঁ যিহেতু আমাৰ অৰুণ ছাৰ মই হাঁহৰ লগত মাৰিব লৈছে গাত জোৰে নাই আমাৰ ইউটিউবাৰ বহুত ইয়াত ই আমাৰ মালিক হয় হেল্ল' ভয়ংকৰ চিমেণ্ট নদী যিহেতু বহুত দীঘল 3 দিন লাগে খোজকাঢ়ি যাওঁতে নে এজন পুলিচ দেই এজন পুলিচ কি কৰি আছে বিজয় হাঁহটোকে মাৰিব পৰা নাই চাওঁ এইকেইটা কি কওঁ হাঁহ মাৰ বাদে ভিডিঅ' পিছত বনাব ঐ গাহৰি এইপিনে চোৱাই দিয়া এইপিনে হেল্ল' একদম ধুনীয়া ছোৱালী আছে দেই ভিডিঅ'টো চাব যদি লাগে মোকে কৈ দিব কমেণ্টত জনাব এইক যদি লাগে কমেণ্টত জনাই দিব এইপিনে আছে আপোনাৰ কাঁহী বাতি টিং এইজন আমাৰ দিছে নাই একো কাম নাই অকল কথা মই আজি গৈ আছোঁ যিহেতু মাংস কাটিবলৈ দা হেল্ল' গাইছ আমি এতিয়া আহি পাই গ'লোঁ খুব ভাল লাগিছে সেইফালে আমাৰ কিবা ধুবলৈ গৈছে এইফালে এজন নাজানো ছাৰৰ লগত কথা পাতি আছে হ'বলা এইফালে আহিলে এজনে ভিডিঅ' বনাই আছে এই দুজনে হাঁহ মাৰিব লৈছে মই আছোঁ সেইজনে গছ এইপিনে আছে আপোনাৰ আমি তাক গৈ আছোঁ খৰি বিচাৰি মানে এইকেইটা একদম যিকেইটাৰ লগত আহিলোঁ মানে সিহঁতি কি কৈছে খানা খাবলৈ আহিছে এইখন পাহাৰলৈ গৈছোঁ হা খৰি পাম নে নাপাওঁ সেইটো ভগৱানে জানে যদি খৰি নাপাওঁ ন কেঁচাই খাম হ'লেও মানে পাৰ্টি খাইহে যাম সঁচা কৈছোঁ ইমান ডাঙৰ পাহাৰ নহয় এইখন দেখিছে এইখন পাহাৰত খৰিটো পাব লাগে ন গৈ আছোঁ তাকে দেখা যাওক কি হয় পাহাৰত গৈ আছোঁ একদম এখন দেখিছে নাই কেনেকুৱা এখন মহাপণ্ডিত দুজন আহি আছে পিছে সঁচা কৈছোঁ বে এইটো খটখটি খৰি বিচাৰিছোঁ খৰি নাই আমাৰ টেপাৰ খৰি লাগে খৰি নাই পাহাৰত বগাই একদম পূৰা উঠি গৈ আছোঁ লাহেকৈ খৰি কৰিব দেই চাব খৰি এইপিনে আহিছে পানাৰ খৰি পামনে পাম পাই গ'লো এই ছাৰ এডাল দুডালকৈ পাইছোঁচোন খৰি বিচাৰি আছোঁ বৰ্তমান আমি আহিলোঁ আজি চিমেণ্ট দলঙৰ তলত এটা পাৰ্টি কৰিবলৈ আমাৰ টীমৰ বিৰাট ছাৰৰ তাকে অৰুণ ছাৰ মাংস কটা অভিজ্ঞতাটো অকণমান কওক অভিজ্ঞতা সদায় মই আগবঢ়া জিন্দাবাদ সদায় মই আগবাঢ়ি যাওঁ কেনেকুৱা লাগিছে কামতো আগবাঢ়ি লৈ ভাল লাগে কামটো কৰি আছোঁ ভাল লাগিছে দেই ক'ব গ'লে ধুনীয়া এটা মানে এবছৰ পাছত পাইছোঁতো হা এবছৰ পাছত পাৰ্টিটো পাইছোঁ আৰু ভাল লাগিছে চবেই আৰু আপোনাৰ আৰু আমাৰ ষ্টাফে খাইছোঁ হয় নাই ষ্টাফে খাইছোঁ কাৰ সহযোগত আমাৰ বিৰাট ছাৰৰ সহযোগত ভাল সেইটো আৰু বেলেগ কিবা আৰু বেলেগ ক'বলগীয়া নাই আজি মন খুলি কওক আজি মই মন খুলি কওঁ মানে কি হয় কথাটো আমি যেতিয়া নেকি কাম কৰি থাকোঁ হয়নে এনেকুৱা ফ্ৰী এটা বিচাৰোঁ হয়নে পাইছোঁ ভালেই
দাগে কাটক দেই গাইছ ছাৰৰ অভিজ্ঞতা কওক চাপ নহয় আবুন ভিডিঅ' কৰিছা আপোনাৰ অভিজ্ঞতাটো কিবা কওক কেনেকুৱা লাগিছে দূৰৰ পৰা কোৱা আকৌ তেতিয়াহে ক'বলৈ ভাল মজা মাইণ্ড ব্লয়িং আমাৰ ছাৰ কাম কৰা এইবোৰ মুচন্দি নাথাকিবা কাম কৰা তাকে লক্ষ্য ছাৰ হেল্ল' ছাৰ পুৰা চাপ লৈ কি কৰিছে এখন ধেৰ ধুবলৈ আছে এইবিলাক ছোৱালী আমাৰ কাম নাই কওক এই অভিজ্ঞতাটো কওক আগে পিছে কৈ পোৱা নে আগে পিছে ঘৰত কেতিয়াবা কাহিনী ধুই পাইছোঁ বাৰু আজি অভিজ্ঞতাটো কওক কেনেকুৱা লাগিছে ইয়ালৈ আহি ইমানখিনি মাজত ধুইছে একেবাৰে খাম বুলি ভাবিছা নেকি কওকচোন আপোনাৰ অভিজ্ঞতাটো কওক এটা বালি নাই ইয়াত হেল্ল' মেম কওকচোন আপোনাৰ অভিজ্ঞতা আজি কেনেকুৱা লাগিছে হেল্ল' গাইছ এইবোৰ দেখিছে ছোৱালী আমাৰ কলংক এনেকৈ আমাক খোৱালে দেখি চাওক ইমান সুন্দৰ পৰিৱেশ ইমান সুন্দৰ জেগা কেৰাহীখন যদি এনেকৈ লেতেৰা হয় কি হ'ব এখন যা কেৰাহী আছিলে খুব ভাল পাব দেখাই আছোঁ গাইজ সকলোকে দেখাম চাওক কেনেকুৱা সুন্দৰ ইয়াতো আছে কাম কৰি আছে বৰ্তমান বাৰু ইয়াতে নদী তাকে সকলোৱে কামে কামে লাগি আছে মই বাৰু যাব নোৱাৰোঁ মোৰ জোতা পিন্ধি আছোঁ তাকে কওক মেম আপোনালোকৰ অভিজ্ঞতাটো অকণমান ক'লে ভাল পাম তাৰ পৰাই থেংক ইউ আহক কেনেকুৱা লাগিছে আজি আৰু কিবা হয় নেকি মেম আপোনাৰ ভালে লাগিছে ন চাওক দেখাই আছোঁ সকলোকে হেল্ল' গাইছ আজি আমি আহি গ'লোঁ চিমেণ্ট দলঙৰ তলত এটা পাৰ্টি কৰিবলৈ আমাৰ টিমত আমাৰ ছাৰৰ সহযোগ পাইছানে কাকি ছাৰ এই আমাৰ বছ বহি আছে লাহেকৈ আমি কেইজন আছোঁ বেছি নাই ন এইফালে চব্জি কাটি আছে আৰু এইফালে ভাত এইফালে ছাৰ কেনেকুৱা কেনেকুৱা মজা ৰে আৰু একদম মজা আৰু এতিয়া মাংসটো সিজাম ইয়াত বৰ্তমান দিয়া হোৱাই নাই তো আমাৰ এণ্ডিং পৰি গ'ল এতিয়া গৈ আছোঁ আমি খতম হৈ গ'ল এতিয়া টেম্পুত উঠি আছোঁ এতিয়া কিমান আছিলোঁ কিমান কালত নাজানো ভিডিঅ' কৰিবলৈ নহ'ল এতিয়া গৈ আছোঁ একে এইফালে ওলমি গৈ আছে এইফালে ওলমি গৈ আছে আৰু এইফালে মই বহিবলৈ অকণমান ভালকৈ দেখিব নাই ৰাস্তা দেখি পোৱা নাই বোলে আমাৰ ড্ৰাইভাৰে একো নাই খাল বাম নাই একদম চিমেণ্ট চাপৰি ৰাস্তা সুন্দৰ এয়া চক সুন্দৰ পিছৰ অকণমানো খাল বাম